হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মিষ্টাৰ নাজিম ৰহমান ব্লগিং চেনেললৈ। চ' মই আহিছোঁ ইয়াতে আপোনাৰ মামতৰ ডিলাৰ্ছলৈ। তো ইয়াত মই আহিছোঁ, ইয়াতে আপোনাৰ সকলোখিনি কামেই কৰা হয়। মই ইয়াত আহিছোঁ, কিহৰ কাৰণত আহিছোঁ আপোনালোকক জনাম মই। তো ইয়াত মোৰ যিখন বাসন্তী আছে, সেই বাসন্তীখন পোনপ্ৰথমে মই দেখুৱাই লৈছোঁ। এইখন হৈছে মোৰ বাসন্তী। তো মই ইয়াতে মানে কি গিয়াৰ অইলটো সলাবলৈ আহিছিলোঁ। চ' ইয়াত আমাৰ অনাৰজন আছে, অনাৰৰ লগত কথা পাতিম, লগতে ইয়াতে কি সুবিধা আছে সকলোখিনি জনাম, আৰু লগতে কেনেধৰণৰ ব্যৱস্থা ইয়াত আছে সকলোখিনি জনাম। তেওঁলোকে সকলোখিনি আমাৰ অনাৰজনে ক'ব। চ' কি ধৰণে হয় ইয়াত সকলোখিনি আমাৰ আছে ইয়াতে। লগতে মেকানিকেল যিখিনি আছে, আমাৰ মেকানিকেলো আছে ইয়াতে, সকলোখিনি সুবিধাই পোৱা যায়। লগতে আমাৰ ইয়াত মেকানিকেল ইয়াত দেখিবলৈ পাইছে আপোনালোকে, সকলোখিনি যিখিনি কাম চলি আছে আমাৰ। লগতে মোৰ যিখন বাসন্তী, এই বাসন্তীখনৰ কাম কৰি আছে সকলোখিনি, এয়া কৰি আছে। নাজানো কেনেকৈ কৰে, কি কৰে বাৰু, তেওঁ মেকানিকেল যিহেতু, তো চ' তেওঁ কৰিব। লগতে মই আমাৰ যিজন ইয়াৰ অনাৰ, সেই অনাৰজনৰ লগত কথা পাতিম। আপোনালোকক মই পোনপ্ৰথমে দেখুৱাই লৈছোঁ যে এইখন মই আছোঁ মা মটৰ্ছত। এয়া আপোনালোকে চাই লওক, সম্পূৰ্ণখিনি দেখিবলৈ পাইছে, আৰু ইয়াৰ সম্পূৰ্ণ এড্ৰেছ দিব। লগতে আমি পোনপটীয়াভাৱে ডাইৰেক্টলি কথা পাতিম। আমাৰ যিজন অনাৰ আছে, অনাৰজনৰ লগত আমি কথা পাতিম। অনাৰজনৰ কথা পাতি আমি তেওঁৰ সৈতে জানিব বিচাৰিম যে তেওঁ ইয়াত মানে কেনেকুৱা ধৰণৰ মানে কি গাড়ীবিলাক কেনেকুৱা ধৰণত পোৱা যায়। লগতে তেনেকুৱা অনাৰজনৰ সৈতে কথা পাতিম। ত' দাদা অকণমান আপোনাক সময় ল'ব বিচাৰিছোঁ। ত' আপুনি এই মা মটৰ্ছৰ অনাৰ নহয় জানো? হয়, নমস্কাৰ, মোৰ নাম বাবুল আলী। হয়। তো ইয়াত মানে কেনেকুৱা ধৰণৰ সুবিধা আছে? ধৰক আপোনাৰ ইয়াতে নতুন গাড়ী পোৱা যায় নে অকল গাড়ী আপোনালোকৰ বনোৱা হয়? মোৰ ডিলাৰখনৰ নাম হ'ল নিউ মা মটৰ্ছ পানেৰী। মই ইয়াৰে অইনাৰ বাবুল আলী। হয়। মোৰ ইয়াত নতুন ই ৰিক্সা ময়ূৰী কোম্পানী বা নানা ধৰণৰ কোম্পানীৰো পোৱা যায়। দুটা তিনিটা হেৰি আছে, মোৰ কোম্পানী আছে। ইয়াৰে ভিতৰত নিউ মা মটৰ্ছৰ যিখিনি আপোনাৰ ময়ূৰী কোম্পানীৰ গাড়ীখিনি লয়, সেইখিনিত ফাইনেন্সৰো সুবিধা আছে। মোটামুটি ফাইনেন্সত মাত্ৰ 50,000 টকা লোন দিয়া হয়, তথাপি 6 মাহৰ কাৰণে বিনা ইণ্টাৰেষ্টত। গাড়ীখন আমাৰ নেকেট দাম হ'ল 1,40,000 পৰা ষ্টাৰ্টিং আছে, 1,35,000 আছে, 1,40,000 আছে, 1,48,000 আছে। তিনিটা কোৱালিটিত তিনিটা মডেল বেলেগ বেলেগ, আৰু মটৰ কণ্ট্ৰলাৰ এইবিলাক বেলেগ বেলেগ। হয়, আপোনালোকৰ ইয়াতে অকল ময়ূৰীয়ে পায় নে বেলেগ কোম্পানীৰ গাড়ীও পোৱা যায়? ময়ূৰী পাব, পেণ্টাৰ পাব, খালচা পাব, মানে সকলো তিনিটা কোম্পানীৰ গাড়ী আপোনালোকৰ ইয়াতে পোৱা যায়। হয়, ঠিক আছে। আৰু মোৰ ইয়াতে ফাইনেন্সৰ সুবিধাখিনি গমেই পালে। এনেধৰণৰ কেনেকুৱা ফাইনেন্স কৰিব পাৰি আপোনালোকৰ? এইটো মোৰ নিজা ফাইনেন্স, কোনো ইণ্টাৰেষ্ট নহয়। কিন্তু এতিয়া ধৰক গাড়ীখন এখন ল'লে আপুনি, এতিয়া গাড়ীখন যদি নেকেট দাম 1,48,000 টকা দামী গাড়ীখন লয়, তেতিয়াহ'লে আপুনি 1 লাখ টকা দিলে আৰু 48,000 টকাটো আপোনাৰ 5-6 মাহৰ ভিতৰত দিব লাগিব। জুন মাহত যিখিনি দিব পাৰে, তাৰে বিনিময়ত টকা এটা ইণ্টাৰেষ্ট দিব নালাগে। তো আপোনালোকৰ ইয়াতে লগতে যিখিনি গাড়ীৰ পাৰ্টছ, মানে গাড়ী আপোনালোকৰ যিখিনি ই ৰিক্সা আপোনালোকৰ ৰিপেয়াৰিঙো হয়? ৰিপেয়াৰিং মানে মোৰ ছাৰ্ভিচিং হয় নহয়? ছাৰ্ভিচিং চেণ্টাৰখিনি মোৰ আছে লগত, আৰু ডিলাৰখিনিও আছে, একেলগে আছে বৰ্তমান। মই তাৰমানে ছেপাৰেট কৰিব পৰা নাই, ৰুমো ডাঙৰ বা বেলেগ এটা ৰুম ল'বও লাগে, বা ছাৰ্ভিচিঙৰ ছিষ্টেমটো পিছফালে যাব। এইখন বৰ্তমান মোৰ অফিচ ৰুম, বেক পিনে অফিচ ৰুম হৈ আছে, পিছফালে অফিচ ৰুম আছে, বৰ্তমান বন্ধ কৰি থৈ দি আছে। আৰু পাৰ্টছটো যি কোম্পানীৰ গাড়ী নহওক, পাৰ্টছ মোৰ তাত এভেইলেবল। সকলো পাৰ্টছ পোৱা যায় ন? সকলো মাত্ৰ ই ৰিক্সাৰ যিকোনো কোম্পানীৰ গাড়ী ই ৰিক্সাৰ পাৰ্টছ মোৰ তাত পাবই। ঠিক আছে। চ' ইয়াৰ লগতে মই আমাৰ আৰু লগতে মেকানিক টেকনিকেল এজন নহয়, দুজন নহয়, 5জনকৈ মোৰ টেকনিকেল আছে। 5টাকৈ মেকানিক আছে, 5টাকৈ ষ্টাফ আছে। সিহঁতক লৈ বঢ়িয়া সুন্দৰকৈ সিহঁতৰ সহযোগত চলি আছোঁ, আৰু সেনেকুৱাই চলি থাকিম বুলি আশা কৰোঁ। ঠিক আছে। তো মই ইয়াত দেখাইছোঁ সকলোকে, মানে ইয়াত যিখিনি সকলো আপোনালোকে মেকানিকেল, লগতে যিবিলাক মানে পাৰ্টছ, গাড়ীৰ যিবিলাক পাৰ্টছ, সকলোখিনি পাৰ্টছ আপোনালোকে পাব। লগতে ইয়াত সকলোখিনি দেখুৱাই আছে আপোনালোকৰ যিখিনি পাৰ্টছ, আপোনাৰ সকলোখিনি পাৰ্টছেই আছে ইয়াতে, সকলো গাড়ী সকলো কোম্পানীৰে। লগতে সকলো পাৰ্টছেই আছে। এইটো হৈছে মটৰ, আপোনাৰ 999 মটৰ মটৰ। এইটো আপোনাৰ কি কোম্পানীৰ গাড়ীত থাকে? এইটো
এইটো আপোনাৰ যিকোনো কোম্পানীৰ গাড়ী যিকোনো কোম্পানীতে হয় নহয় জানো ঠিক আছে লগতে মানে 1000 ৱাট 1000 ৱাটৰ ন ইয়াৰ 6 মাহ ৱাৰেণ্টি আছে 6 মাহ ৱাৰেণ্টি আছে আপোনাৰ তো ইয়াতে সকলো কোম্পানীৰে মানে কি যিকোনো ই ৰিক্সাৰ আপুনি পাৰ্টছ পাব লগতে ইয়াতে সকলো ফালে দেখুৱাইছোঁ ইয়াত ধুনীয়াকৈ লগতে আপোনালোকক মই দেখুৱাই দিম এইখন ক'ত আছে মা মটৰ্ছখন ক'ত আছে সম্পূৰ্ণ তাত এড্ৰেছ দিয়া আছে এড্ৰেছখিনি মই দেখুৱাই দিম লগতে মই যিজন মেকানিকেল টেকনিকেল আছে চ' মেকানিকেল এজনৰ লগত মই কথা পাতিব বিচাৰিম অকণমান সময়ৰ কাৰণে তেওঁ হয়তো কিবা এটা কাম কৰি আছে মই তেওঁক জানিব বিচাৰিম তেওঁ কি কৰি আছে বৰ্তমান দাদা আপুনি ইয়াত বৰ্তমান গাড়ীখনত কি কৰি আছে এইটো ৱাৰিঙৰ প্ৰব্লেম আছে লাইট জ্বলা নাই ন চ' আপুনি ইয়াতে ৱাৰিংটো ঠিক কৰি আছে হয় হয় আপোনালোকে সকলোখিনি ৱাৰিঙৰ কাম লগতে যিখিনি আপোনাৰ ই ৰিক্সাখনৰ যিখিনি সকলোখিনি কামেই কৰে ন হয় চ' আপোনালোকৰ ষ্টাফত টোটেল কেইজন আছে আমি এতিয়া 4জন আছোঁ এতিয়া 4জন আছে নহয় জানো চ' গাড়ী ইয়াতে প্ৰায় ভালেখিনি গাড়ী আছে ইয়াতে সকলোখিনি ৰিপেয়াৰিঙৰ কাৰণে আহিছে চ' ইয়াতে সকলোখিনি সুবিধাই পোৱা যায় ৰিপেয়াৰিং লগতে আপোনাৰ নতুন গাড়ী যিবিলাক মানে নতুন গাড়ী ল'ব বিচাৰিলেও আপোনালোকে কণ্টেক্ট কৰিব পাৰে মই ইয়াৰ কণ্টেক্ট নাম্বাৰটো আপোনাৰ ডেছক্ৰিপশ্যনত দি দিম লগতে মানে সকলোখিনি আছে ইয়াতে সুবিধাখিনি লগতে মই আপোনাৰ যিখন বেনাৰ আছে বেনাৰখন এবাৰ আপোনালোকক মই দেখুৱাই দিব বিচাৰিছোঁ এইখন হৈছে বেনাৰ আপোনালোকৰ তেওঁলোকৰ এইখন যিখন বেনাৰ আছে এই বেনাৰখনত সম্পূৰ্ণখিনি আপোনাৰ লাগি আছে নাম্বাৰ চাম্বাৰ কোনোবাই যদি ভাবিছে যে মই নতুনকৈ গাড়ী এখন ল'ম নতুনকৈ ই ৰিক্সা এখন ল'ম ময়ূৰী কোম্পানীৰ বা যিকোনো কোম্পানী চ' তেওঁলোকে এই নাম্বাৰত কণ্টেক্ট কৰিব পাৰে ইয়াতে সকলোখিনি দিয়া আছে আপোনাৰ নাম্বাৰটো দিয়া আছে কণ্টেক্ট কৰি আপোনালোকে ল'ব পাৰে লগতে মই তেওঁলোকৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো মই দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে ডেছক্ৰিপশ্যনত গৈ আমাৰ যিটো নাম্বাৰ আছে এই ডিলাৰখনৰ যিটো নাম্বাৰ আছে সকলোখিনি নাম্বাৰ আপোনালোকে চাব পাৰে ইয়াতে যিখন গাড়ী মানে যিখন ই ৰিক্সা আছে ই ৰিক্সাখন ইয়াতে থৈ দিছে হয়তো বনাব এখন মানে কি এওঁলোকে সকলোখিনি যিখিনি মানে কৰিছে সকলোখিনি মানে খুলি খালিছে মটৰ লগা হৈ আছে ইয়াত মটৰ লগাইছে নহয় জানো লগা হৈছে মটৰ লগোৱা হৈ গৈছে সম্পূৰ্ণখিনি CY মটৰ লগা হৈ গৈছে এইটো দেখাওক কেঞ্চেলৰ কাম কৰা হৈছে ইয়াতে সম্পূৰ্ণখিনি কাম চেচিছখিনি জ্বালাই মাৰি ৰং কৰা হৈছে ৱাৰিং চেঞ্জ কৰা হৈছে তো তেওঁলোকে ইয়াতে সকলোখিনি কাম কৰি দিছে লগতে মই অনাৰজনৰ পৰাই এটা তেওঁৰ যিটো মোবাইল নাম্বাৰটো আছে তো তেওঁৰ মোবাইল নাম্বাৰটো মই এবাৰ কৈ দিব বিচাৰিম তেওঁৰ মুখেদি লগতে মই ডেছক্ৰিপশ্যনত দি দিম বাৰু আপোনাৰ মোবাইল নাম্বাৰটো কৈ দিব মোৰ মোবাইল নাম্বাৰটো 8723068735 চ' কাৰোবাক যদি লাগে আকৌ এবাৰ কৈ দি আছোঁ আকৌ এবাৰ কৈ দিয়ক আপুনি 8723068735 চ' এইটো নাম্বাৰত আপোনালোকে যদি কণ্টেক্ট কৰে তেতিয়াহ'লে ইয়াৰ পৰা হয়তো নতুন গাড়ী আপোনালোকে নতুন যিখিনি ই ৰিক্সা ল'ম বুলি ভাবি আছে তেওঁলোকে ল'ব পাৰিব আৰু লগতে কোনোবাই যদি ধৰক এতিয়া হেৰি কৰিব বিচাৰিছে চ' ইয়াতে মানে কি আমাৰ ৰিক্সা বনাবৰ কাৰণে চ' কিছুমান গ্ৰাহক আহিছে আমি এজন গ্ৰাহকৰ লগত কথা পাতিম তেওঁৰ পৰা জানিব বিচাৰিম তেওঁৰ গাড়ীখনত কেনেকুৱা প্ৰব্লেম পাইছিলে এতিয়া বৰ্তমান কেনেকুৱা বা আগে পিছে বনাইছে নেকি দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ইয়াত আহিছে নহয় জানো গাড়ীখন বনাবৰ কাৰণে আহিছে চ' আগে পিছে ইয়াত গাড়ী বনাইছিলে নে আপোনালোকে 1.5 বছৰ হ'ল ইয়াত বনাই আছে ন ত' কেনেকুৱা পাইছে গাড়ীটো ভালে বনাই নহয় জানো চ' সেইকাৰণে আজি ময়ো আহিলোঁ আজি ইয়াতে গিয়াৰ অইলটো সলাম বুলি পেলাই আহিলোঁ চ' আপোনাৰ এতিয়া প্ৰব্লেমটো কি দেখা পাইছিলে এয়া ৰিক্সাখনৰ চলাই থাকিলে ষ্টাৰ্ট বন্ধ হৈ যায় নহয় জানো এই বনাব দিছে এইটো বনাব দিছে তো ঠিক আছে এতিয়া বাৰু আমাৰ টেকনিকেল যিজন আছে তেওঁ বনাই আছে সম্পূৰ্ণখিনি তেওঁ বনাব এতিয়া সম্পূৰ্ণখিনি বনাই আছে আৰু এতিয়া মোৰ বাচন্তিখনৰ গিয়াৰ অইল সলাব দিছিলোঁ এইখন হৈছে মোৰ বাচন্তি আৰু গিয়াৰ অইলটো সলাই আছে আমাৰ যিজন মেকানিকেল টেকনিকেল আছিলে তেওঁ সলাই আছে বৰ্তমান কেনেকৈ সলাই বাৰু নাজানো যিহেতু চ' তেওঁলোকে কৰি দিব সম্পূৰ্ণখিনি তেনেকুৱা আৰু চ' কোনোবাই যদি লওঁ বুলি ভাবি আছে নতুন ই ৰিক্সা লওঁ বুলি ভাবি আছে ইয়াত বা কোনোবাই যদি মানে গাড়ী নতুন ই ৰিক্সা লওঁ বুলি ভাবি আছে ল'ব পাৰে লগতে আপোনালোকে কিছুমান যদি অসুবিধাৰ সন্মুখীন হয় ইয়াতে সকলোখিনি আপোনাৰ মেৰামতি কৰা হয় সকলোখিনি পাৰ্টছ আছে ইয়াতে আপোনাৰ এভৰিথিং সকলো পাৰ্টছ ইয়াত পাই যাব আপোনালোকে যিবিলাক পাৰ্টছ আছে গাড়ীত আপোনালোকে সকলো টায়াৰ টিউবৰ পৰা আদি কৰি যিবিলাক ব্ৰেক শ্বুৰ পৰা আদি কৰি আপোনালোকে সৰু সৰু নাট বল্টৰ পৰা আদি কৰি সকলোখিনি ইয়াত পাব চ' আপোনালোকে ইয়াত আহক আহি পেলাই লগতে ইয়াত কিবা যদি ৰিপেয়াৰিং কৰিব আছে ইয়াত আপোনালোকে ৰিপেয়াৰিং কৰক লগতে আপোনালোকৰ ছাৰ্ভিচিং কৰা হয় ছাৰ্ভিচিং যদি কৰাব বিচাৰে ইয়াত আহি আপোনালোকে ছাৰ্ভিচিং কৰক
আৰু লগতে আপোনালোকে যদি নতুন ই ৰিক্সা ল'ম বুলি এটা মনত আশা আছে সপোন আছে তেতিয়াহ'লে তেওঁ কোৱা যিটো নাম্বাৰ আছিলে এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰক কণ্টেক্ট কৰি তেওঁৰ পৰা সকলোখিনি ভালকৈ জানি লওক লগতে আমি ডেছক্ৰিপশ্যনত যিটো নাম্বাৰ আছে নাম্বাৰটো দি দিম বাৰু নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব কণ্টেক্ট কৰি আপোনালোকে সকলোখিনি তথ্য ল'ব পাৰিব চ' ঠিক আছে আজিলৈকে এইখিনিয়ে ইয়াৰ পিছত আকৌ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ